নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ হেল্পটিছ নামৰ মোৰ এই চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কলৰ বিষয়ে বহুতো মূল্যৱান কথা জানিব পাৰিব। সেয়েহে অনুগ্ৰহ কৰি কোনো ধৰণৰ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাওক। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু এনেধৰণৰ মূল্যৱান ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লওক। লগতে কাষতে থকা বেল আইকনটো টিপি দিয়ক যাতে মই যেতিয়াই এনেধৰণৰ মূল্যৱান ভিডিঅ'সমূহ আপলোড কৰোঁ ইয়াৰ জাননী আপোনালোকে পাই যায়। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি জানেনে যে কল আমাৰ শৰীৰৰ কাৰণে কিমান প্ৰয়োজনীয় তথা মূল্যৱান? আমি কেতিয়াবা প্ৰায়ে কল ব্যৱহাৰ কৰোঁ কিন্তু কলৰ মহত্ব তথা গুণবোৰৰ বিষয়ে একো নাজানো। কল আমাৰ শৰীৰৰ বাবে বহুত উপযোগী। বিভিন্ন গুণ থকা এই কল নিয়মিত ব্যৱহাৰ কৰিলে বহুতো বেমাৰৰ পৰা ৰক্ষা পোৱা যায়। কলত প্ৰচুৰ পৰিমাণে কেলছিয়াম, পটাছিয়াম আৰু ফাইবাৰ পোৱা যায়। ইয়াৰ লগতে ভিটামিন, মিনাৰেল আৰু মেগনেছিয়াম আদি অধিক পৰিমাণে পোৱা যায়। আনহাতে কলত ভিটামিন B6, ভিটামিন চি আৰু আইৰণৰ যথেষ্ট পৰিমাণে থাকে বাবে ই আমাৰ শৰীৰৰ বাবে অতি লাভদায়ক। সেয়েহে আমি কল খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে অতি আৱশ্যক। আমি এই পাঠটোত কল খোৱাৰ উপকাৰিতাৰ বিষয়ে আলোচনা কৰিম। কল খোৱাৰ প্ৰথম উপকাৰিতাটো হ'ল কল দিলৰ বেমাৰৰ কাৰণে লাভদায়ক। যিসকল লোকৰ দিলৰ বেমাৰ আছে তেওঁলোকৰ বাবে কল অতি লাভদায়ক। তেওঁলোকে তেওঁলোকৰ আহাৰৰ তালিকাত কলক যদি অন্তৰ্ভুক্ত কৰে দিলৰ সমস্যাৰ পৰা সুফল লাভ কৰিব পাৰিব। যিহেতু কলত দিলৰ বেমাৰৰ বহুতো উপকাৰিতা তথা ঔষধি গুণ উপলব্ধ আৰু এই কলে দিলক মজবুত কৰি ৰখাৰ ক্ষেত্ৰত ই মুখ্য ভূমিকা গ্ৰহণ কৰে। সেয়েহে দিলৰ সমস্যা থকা লোকে দৈনিক কলৰ ব্যৱহাৰ কৰিব লাগে। কল উচ্চ ৰক্তচাপৰ বাবে উপকাৰী। কলত প্ৰচুৰ পৰিমাণে পটাছিয়াম পোৱা যায়। উচ্চ ৰক্তচাপ থকা লোকৰ বাবে ই অতি লাভজনক। পটাছিয়ামে উচ্চ ৰক্তচাপক নিয়ন্ত্ৰণ কৰে। আনহাতে কলত প্ৰচুৰ পৰিমাণে পটাছিয়াম উপলব্ধৰ বাবে ই উচ্চ ৰক্তচাপক নিয়ন্ত্ৰণ কৰাত কলে যথেষ্ট সহায় কৰে। সেয়েহে উচ্চ ৰক্তচাপ থকা ব্যক্তিয়ে দৈনিক কলৰ ব্যৱহাৰ কৰা উচিত। কল কব্জ বেমাৰৰ ক্ষেত্ৰত লাভদায়ক। যিসকল লোকৰ কব্জ বা শৌচক সম্পূৰ্ণ নোহোৱা বেমাৰ আছে তেনেলোকে কলৰ ব্যৱহাৰ নিশ্চিতভাৱে কৰিব লাগে। কলৰ গ্ৰহণে কব্জ বা শৌচক সম্পূৰ্ণ নোহোৱা বেমাৰ আৰোগ্য লাভ কৰাত যথেষ্ট অৰিহণা আগবঢ়ায়। কব্জ বেমাৰ থকা লোকে কলক দৈনিক ব্যৱহাৰ কৰাটো অতি আৱশ্যক। এই ক্ষেত্ৰত দৈনিক ৰাতি শোৱাৰ সময়ত এগিলাচ গাখীৰৰ সৈতে কল সেৱন কৰিব লাগে। এনে কৰিলে তেনে সমস্যাৰ পৰা আৰোগ্য লাভ কৰিব পাৰি। কলে ওজন বঢ়ায়। যদি আপুনি ক্ষীণ আৰু শকত তথা ওজন বঢ়াব বিচাৰিছে তেন্তে আপুনি কল গ্ৰহণ কৰক। ওজন বঢ়োৱাৰ ক্ষেত্ৰত দৈনিক 2টা বা 3টা কল সেৱন কৰিলে ওজন বাঢ়িব আৰু আপুনি শকত হৈ পৰিব। ওজন বঢ়োৱাৰ ক্ষেত্ৰত কলে যথেষ্ট সহায় কৰে। কলৰ আৰু বহুতো উপকাৰিতা আছে। আমি ইয়াৰ পিছৰ ভিডিঅ'টোত এইসমূহৰ বিষয়ে আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।